ও ভাই অ ও কি হইছি তোৰ হেনকে মানে এনে জাস্ট মন মাৰাকে বহি আছা যে অ অ মাৰো তোৰ কথা ভাই কি হইছি কচোন ভাই আমিও শুনো মানে ব্ৰেকআপ হৈ গৈছে আরে হিতু লৈ ইমান টেনশন কৰিব লগা কথা নহয় ভাই আরে ভাই চা ছোৱালী এটা মানে আনকি ছোৱালী বোলা বস্তুটো একদম ভাল নহয় বে কাৰণ এইগিলা ক্ষেত্ৰত পৰবাই নাগে পাৰা এইগিলা ক্ষেত্ৰত মানে পাৰা লাগে পৰবাই নালগে আৰু না একেবাৰে 7 বছৰ ভাল পালো ভাই কি কম আৰু তোৰ কথা আরে চা 7 বছৰ আনকি ছোৱালী এটা কি কম আৰু সিহঁতৰ বিষয়ে আনকি ক'ব লগা সিহঁতৰ মানে ভাষা নাই বুলি ক'ব পাৰি কাৰণ ছোৱালীৰ মহিমাটো বুজি পায় ভাই ইটা মানে এইবিলাক ভাবি চিন্তি একো লাভ নাই আৰু না ইটা মানে ঘৰত যায় ভাল হ'ব আৰু না এতে এনেকে থাকি একো লাভ নাই কাৰণ এইগিলাখান দুখ বেদনা এইগিলাখান আমাৰ জীৱনত বহুতো মানে কষ্ট বহুতো মানে আমি সেইগিলাখান মানে সহ্য কৰি হ'লেও আমি হাৰ মানিব নালাগিব আৰু মানে আমি চেষ্টা কৰিব লাগিব আমি যাতে আমি আগবাঢ়ি যাব পাৰোঁ জানে আমি ভৱিষ্যত মানে আমি সাকসেস হ'ব বিচাৰিব পাৰোঁ আমি যাতে সাকসেস হ'ব পাৰোঁ এইগিলাখান মানে এই ভাল পোৱা ক্ষেত্ৰত মানে এইগিলাখান পৰি একো লাভ নাই ভাই তাৰ নিচিনা ছোৱালী বহুত আহিব তাৰ নিচিনা ছোৱালী তুমি যদি নিজৰ মানে যেতিয়া নেকি নিজৰ কেৰিয়াৰটো সাকসেস হ'বা আৰে আজি নহয় এটা নহয় দুটা নহয় হাজাৰ হাজাৰ ছোৱালী আহিব হাজাৰ হাজাৰ ছোৱালী পিছত পৰিব তাৰ কাৰণে সেই দুখ কৰি একো লাভ নাই গাইছ একো লাভ নাই সেইগিলা ইটা এই ভাবি চিন্তি একো লাভ নাই ইটা ঘূৰা ঘূৰি যাওঁ বল বন্ধু মানে এইগিলাখান আৰু ভাবি মাত্ৰ একো লাভ নাই আৰু হয় বাকী এতিয়া মই ঘৰতে যাম মানুহ আছে না নাই এতিয়া তোমাৰ ভাইটি আছে চাগে মাত দিব লাগিব এতিয়া যাই কিনে আছে না নাই চলিটো ঘৰত নাথাকি আহিব থাকবা লাগে তো এতিয়া আমাৰ ঘৰতে যাওঁ ভাইটি বা আছে না নাই ঘৰত সি ছাগালো এবাৰ মাত দি চোৱা ভাইটি অ ভাইটি ভাইটি বেটা ছাগালো গা দে দিছা মই জিপিৰা পানী চানী খুৱাই এটা গধূলি হোৱা মাত্ৰ কাৰণে ইয়াত ইটানে আনি থৈ দিছোঁ এই ভালে হৈছে দে এইটো ছাগলীটো আনি থৈছে ভালে হৈছে দে ভাত চাত বনাইছা না বনোৱা নাই নাই বনাবা জিপিৰা ভাত কি খাব এতিয়া দাদাৰে দাদাৰে এতিয়া ভাত কি খাব ন মই বনোৱাই না মই বনালোঁ খালোঁ মই বনাই কেনে একলা খাই ধৰিছা কিহৰ কাৰণে মই ভোক লাগিছিল মোৰ ভাত কৈ মই এতিয়া বনোৱা নাই ভাত সেইকাৰণে ভাত বনাও এতিয়া যা বনাব লাগিছিল না দাদাৰ কাৰণে এতিয়া মই বনাবা বনাগৈ মই থাকোঁ ভাতটো বেলি বনাব এতিয়া মই এতিয়া শুই থাকোঁ তুমি যা এতিয়া দে পিছে যামেই যাং দে পিছে আমি যাওঁ দে এই দৰ্জাখন মাৰ ওই ছাগালটো লৈ আনা মানে তাৰো আৰু দুখৰ কথা আৰু কি ক'ম মানে ভাল নালাগে এতিয়া চা তাৰ এনেকুৱা হৈছে আমিতো তাক অলপমান সেই কৰিবই লাগিব